নমস্কাৰ আজি চাই আছে আপোনালোকে পিংকুটা ব্লগ আৰু আজিটো গম পায় গৰু বিহু আৰু গৰু বিহু গা ধুৱাব লাগে আজি সবকে বিহুলৈ শুভেচ্ছা জনালো আৰু সবলৈ থাকিলে শুভেচ্ছা আৰু আপোনালোকলৈও বিহু সবকে নিমন্ত্ৰণ জনালো পাৰিলে বিহু খাবলৈ আহি কেনেকুৱা মৌচম হয় আপোনালোকক দেখাম গৰু বিহু দিনাখন আৰু আপোনালোকে চাই থাকক আজি ভিডিঅ' বিশেষকৈ বাৰু গৰু দুজনীহে আছে আমাৰ বাৰু আৰু এই দুজনীৰ কাৰণে গা চা ধুৱাবৰ কাৰণে নিয়ম নীতি কৰিব লাগিব ন কি কয় আৰু বৰ্তমান পাই গ'লোহি মই গাঁৱতে ইয়াত এনেকুৱা তৈয়াৰ কৰা হৈছে গৰু চাট আৰু গৰু চাট ল'বলৈ আহিলোঁ আমাৰ লগতে দাদাও আছে গৰু চাট লৈ আছে আৰু চব গাঁৱৰ মানুহে গৰু এনেকৈ চাট ল'ব নিজৰ গৰু চাট লৈ পিনি আৰু দাদাক লগ পালোঁ দাদাই বিহু ক'ব সকলো অসমবাসী ৰাইজকে আৰু মলুক মিচিং ৰাগামা আপোনাম ৰূপাদং অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যোন যেনেকৈ আছে সকলোৱে চাগে ঠিকেই আছে আজি আমাৰ অসমীয়াৰ বিহু আজি গৰু বিহু দিনাখন আমি এনেকৈ গৰুৰ চাট আমি গোটেই ৰাইজে মিলি কেনে এনেকৈ চব সা সম্ভাৰ এনেকৈ হেৰি কৰি গৰুৰ চাট আমাৰ এনেকৈ গৰুৰ চাট সকলোৱে মিলি প্ৰত্যেকৰ ঘৰৰ পৰা একোটা বস্তু জাতিলাওৱে হওক বা থেকেৰাই হওক বা হালধিয়ে হওক মায়ে হওক বা থেকেৰা বেঙেনাই হওক কেৰেলাই হওক সকলোখিনি আমাৰ এনেকৈ উদযাপন কৰা হয় এইটো আপোনালোকে দেখিছে আৰু আমাৰ এনেকৈ সকলোৰে মিলা প্ৰীতিৰে আমাৰ সকলোৱে এনেকৈ ৰঙালী বিহুটো উদযাপন কৰা হয় গৰু বিহু দিনাখন বিশেষকৈ সকলোৰে ঘৰৰ পৰা একোটা বস্তু সা সম্ভাৰ অনা হয় তেনেদৰে চবেই গাঁৱৰ মানুহ আহি উপস্থিত হৈ গ'ল আৰু নিজৰ গৰু চাট ল'ব ধৰি লৈছে নিজৰ চাট আৰু ইয়াত লোৱাৰ পিছত চবেই ঘৰলৈ যাব নিজৰ গৰুবিলাক উলিয়াব আৰু চবেই একেলগে আমাৰ একেলগে কৰে ৰাইজে লৈ ল'লে চাট আৰু ল'বলগীয়া আছে লৈ লৈছে চবেই বাছি লৈছে চবেই গাঁৱৰ মানুহ আমাৰ গোটেই ওচৰৰ মানুহ তেনেকৈ আৰু আমাৰ ভাইটিয়েতো চাহ খাই আছে চাহৰ লগত তিল পিঠা আৰু বিহুটো চলেই আৰু এইবিলাক আপোনালোকৰ তাতো চলিব আৰু গৰু বিহুৰ দিনাখন গৰুকে সুধিম আজি গৰু বিহুৰ দিনাখন গৰুজনী সুধিম এই আমাৰ গৰু দুজনী এয়া গাই আমাৰ গাই এজনী আছে পোৱালি এটা আছে এই গৰু বিহুৰ দিনা মনটো কেনেকুৱা লাগিছে গৰুৰ দিনা ফূৰ্তি লাগিছে নাই তহঁতৰ হা নাই মাত দিয়া নাই আমাৰ গৰুৱে একদম গা চা ধুৱাই মেলি পঠিয়াম তহঁতক এনেকৈতো আজি লেতেৰা পেতেৰাকৈ পঠিয়াব নোৱাৰি পথাৰৰ মাজত হয় নহয় কাৰণ বেয়া পাব চবে গৰু বিহুৰ দিনা নহয় জানো তাকে গৰুকেইটাক আজি গা চা ধুৱাই মেলি মোক পঠিয়াম চাই থাকিব এনটোলৈ গা চা ধুই যাব লাগিব দেই পথাৰলৈ আজি আৰু গৰুবিলাক তেনেকৈ টানি উলিয়াই ল'ম উলিয়াই মেলি তাত বান্ধি মেলি বাহিৰত আৰু মোৰ ওচৰতে ভাইটি এজন আছে আমাৰ দুঘৰ একেলগে গা ধোৱা আৰু ইও ভাইটিও আনিব গৰু আৰু ময়ো আনিলোঁ গৰু আৰু বান্ধি লৈছোঁ দুটাই আৰু ভাইটি ষ্টাৰ্ট হ'লে মাখিয়তীৰে আৰু গৰুবিলাক জাৰিলে আৰু গৰু চৰু এইবিলাক জৰাৰ পিছত আপোনালোকে জানে নিয়ম নীতিবিলাক কৰাৰ পিছত মই মটৰ পাইপ উলিয়াই লৈছোঁ মটৰ পাইপেৰে গা ধুৱাব লাগিব আৰু মটৰ পাইপ মই টানি উলিয়ালোঁ আৰু ভাইটিয়ে এইপিনে জাৰিলে আৰু তাৰপিছত ময়ো মাখিয়তী আনি ল'লোঁ মাখিয়তী অনাৰ পিছত ময়ো এতিয়া গৰু জাৰিম বছৰে বছৰে বাঢ়ি যাব লাগে বুলি আৰু নিয়ম নীতিবিলাক কৰাৰ পিছত ঘৰত ক'লোঁ মটৰ ষ্টাৰ্ট কৰিবলৈ এতিয়া ঘৰত মটৰ ষ্টাৰ্ট কৰি দিব মটৰ ষ্টাৰ্ট কৰি দিলে মটৰ ষ্টাৰ্ট কৰাৰ পিছত এতিয়া আমি গা চা ধুৱাই ল'ম আপোনালোকে চাই থাকক এতিয়া বাৰু বৰ্তমান চব গৰুক গা ধোৱা হৈ গ'ল আৰু এতিয়া গা ধোৱাৰ পিছত চবকে গৰু মেলি দিয়া হ'ল আৰু এইপিনে বা ইহঁতি কিবা আলোচনা কৰি আছে এইপিনে আজি গাহৰি মাংস চব্জি খাব লাগে এয়া চব্জি ছিঙিলে আমাৰ ভাইটি এজনে শাক পাচলি ছিঙি পিনি এতিয়া গাহৰি মাংসৰ লগত খাব আজি বিহু দিনাখনো গাহৰি মাংসৰ লগত আমাৰ গাহৰি মাংসৰ লগত খাব বিহু বুলি মাৰ মৰালিটো চাফ চিকুণ কৰা হৈছে আৰু মাৰ মৰালিটো ধূপ চুপ জ্বলাই লওঁ মই পূজা চূজা কৰি লওঁ কাৰণ বছৰেকৰ মূৰত এবাৰ মাৰ মৰালিটো চাফ চিকুণ কৰি এবাৰ পূজা কৰিব নাপালে শান্তি নালাগে সেইটো কাৰণে পূজা চূজা কৰি পিনি নিয়ম নীতি কৰি লওঁ আপোনালোকে অকণমান চাই থাকক এনটো
আৰু চাকি জ্বলাই লৈছোঁ। যাতে নুমি নাযাওক বুলি দুখন হাতে ঢাকি লৈছোঁ চাকিটো। আৰু ধূপ চুপ জ্বলাই লওঁ। ধূপ চুপ জ্বলাই সেৱা ভাগ লৈ লওঁ মাৰ পৰা, আশীৰ্বাদটো লৈ লওঁ বছৰেকৰ মুখত যাতে মা য'ত থাকক মোক শান্তিকৈ থাকক বুলি দিব লাগে। আৰু বছৰেকৰ মুখত এবাৰ সেৱা কৰি শান্তি পূজা লৈ লওঁ। এটা সিমেন্ট অকল নিকালে কোনে সেৱা চেৱা লোৱা হৈ গ'ল। আৰু এতিয়া মই গা চা ধুই লওঁ। গা চা ধুই মেলি বিহুলৈ আজি অলপ ফুৰিবলৈ যাবও লাগে জেগা চেগালৈ। বিহু খাবলৈ যাব লাগে মাতিছে লগৰ, আৰু মই লগৰকো মাতিছোঁ বিহু খাবলৈ আৰু আহিবও লগৰ। আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। লগতে বেল আইকন দবাই দিব। আৰু আজিৰ ভিডিঅ'টো ইমানে, বাই বাই।